हेलो गाइस की खबर आपनालोকৰ आशा करूँ সকলো ভালে আছে আৰু এটো ভিডিও সকলো মেচ জনগোষ্ঠীৰ বাবে আমাৰ মাজৰ পৰা যেহেতু কুশল মেচ নাইকিয়া হৈছে গতিকে এই ভিডিওটো সকলো মেচ জনগোষ্ঠীটোৰ বাবে যি নেকি কুশল মেচ কলে চিনি পোৱা খুব কম সংখ্যক মানুহ আছে আমাৰ যেহেতু অতি মৰমৰ কুশল মেচ অসমৰ কালচাৰেল মেচ কছাৰী কালচাৰৰ লগত তেওঁ উৎপত্তিভাৱে জড়িত আছিল তেওঁ আজি এক দুৰ্ঘটনা আকস্মিক হৈ তেওঁৰ আজি মৃত্যু হয় তো আজি এটা খুব বেয়া লগা দিন বা দুখৰ দিন আমাৰ মেচ কছাৰী জাতিটোক তেওঁ বহুতেই চেষ্টা কৰিছিল যাতে আগুৱাই যাওক আমাৰ মেচ কছাৰী যি ৰীতি নীতি তেওঁ আমাক সকলো দিশৰ পৰা সহায় কৰিছিলে তেওঁ নিজৰ একো কথা নাভাবি আমাৰ জাতিটোৰ হৈ তেওঁ বহুখিনি কাম কৰি আহিছিলে আমাৰ যি মেচ কছাৰী সংস্কৃতিৰ যি ঢোল নৃত্য বাঁহী বাদন নাচ গান আদি কৰি সকলো তেওঁ আমাক শিক্ষা দি গৈছিলে তেওঁ এতিয়া আমাৰ মাজত নাই আমাৰ বাবে আজি খুব এটো এটা দুখৰ দিন সকলো গাঁওবাসী ওলাই আহিছে সকলো মেচ বংশধৰ ওলাই আহিছে আৰু সকলো মেচ কছাৰী ছাত্ৰ সন্থা যুৱ পৰিষদ সকলো আহি তেওঁ অন্তিম সংস্কাৰ কৰিছে আজি খুব মানে এটা দুখৰ দিন তেওঁৰ অন্তিম সংস্কাৰৰ কাৰণে এটা শ্মশানলৈ লৈ আহিছে তেওঁৰ দৰে আমি হয়তো মেচ কুস্তিত আৰু নাপাম যি নেকি আমাক উৎপত্তিভাৱে জড়িত ৰাখি মেচ কছাৰীটো নিজৰ স্বাৰ্থৰ কথা ভাবি নিজৰ জাতিটোৰ কথা ভাবি আগুৱাই অহা মানুহ আমাৰ কুশল মেচ আমি মৰমতে ইয়াক গাঁৱত সকলোৱে চুনু বুলি মাতো আজি ইয়াৰ দেহাৱসান ঘটিল খুব এটা মেচ জনগোষ্ঠীৰ বাবে দুখৰ খবৰ গতিকে সকলো মেচ কছাৰী জনজাতিয়ে চাই লওক কুশল মেচৰ অন্তিম সংস্কাৰ কুশল মেচ আৰু আমাৰ মাজত নাই এটা খুব দুখৰ খবৰ তো চাই লওক আৰু লাষ্টবাৰৰ কাৰণে আমাৰ কুশল মেচক তোমাৰ এই বহুমূলীয়া অৱদান মেচ জনগোষ্ঠীৰ বাবে আমি কেতিয়াও পাহৰিব নোৱাৰোঁ চুনুদা আপুনি য'তেই থাকক কল্যাণ হওক আপোনাৰ আৰু নতুন ৰূপত আহি যাতে আমাৰ মেচ জনগোষ্ঠীটোৰ বাবে আগবাঢ়ি যাব বুলি আপুনি কিছু কাম কৰি আহি সেয়ে আশা থাকিল চুনুদা আপুনি য'তেই থাকে সুখৰ জীৱন যাপন কৰক ভগৱানে আপোনাৰ আত্মাক শান্তি দিয়ক যেন তাৰেই কামনা কৰিলোঁ আজি বহুত দুখৰ দিন এটা বৰ বেছি কথা ক'বলৈ মন যোৱা নাই তথাপিও মেচ বংশধৰসকলে যাতে কুশল মেচৰ গাজ মাৰলৈ দেখি চাই লওক বুলি ভিডিঅ'টো কৰি দিছোঁ গতিকে সকলোৱে মেচ বংশধৰসকলে চাই লওক আপোনালোকৰ কুশল মেচক আজিৰ পৰা আৰু আমি কুশল মেচক নাপাম কুশল মেচ ডাঙৰী আৰু আমাৰ মাজত নাই আমাৰ যি অৱদান কুশল মেচৰ তাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আপোনালোকে কুশল মেচ ডাঙৰীয়াৰ মুখনি শেষবাৰলৈ চাই লওক আৰু আমি কুশল মেচ ডাঙৰীয়াক আৰু কাহানিও দেখি নাপাওঁ আমাৰ বাবে মেচ জনগোষ্ঠীৰ বাবে খুব এটা দুখৰ দিন কুশল মেচ আৰু নাই আমাৰ মাজত সকলো গাঁৱৰ জ্ঞাতি ওলাই আহি যি গাঁৱৰ নীতি নিয়ম শেষ কৰি লৈ এতিয়া আমি যি মেচ কছাৰী আইন দি এতিয়া আমি আৰু মেচ কছাৰী যি ফ্লেগ সেই সকলো দি আমি এতিয়া সন্মান জনাই কুশল মেচ ডাঙৰীয়াক আমি এতিয়া শ্মশানলৈ লৈ যাবলৈ ওলাইছোঁ যুৱক আমাৰ মাজত নাই ই অপূৰণীয় ক্ষতি আমি তেখেতৰ হৈ সকলোৱে কিছু মন্তব্য দাঙি ধৰিলে তেওঁৰ পৰিয়ালটো লৈ বুলি কিছু প্ৰস্তাৱ আগবঢ়াইছে সকলোৱে সকলোৱে নিজৰ হৈ মেচ বংশধৰে মেচ কছাৰী আইন দি তেওঁক লাষ্টবাৰৰ বাবে সন্মান জনাই লৈছে
তেওঁৰ নশ্বৰ দেহটোক ফুলেৰে সকলোৱে সজাই লৈছে শেষবাৰলৈ। জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ আজি এতিয়া আহে ঘৰখনত পুত্ৰ মাতৃ আছিলে মাতৃক এৰি থৈ পুত্ৰ সকলোৱে গুচি গ'ল। গতিকে যি নীতি নিয়ম আছিলে সকলো কৰি মেলি এতিয়া শ্মশানলৈ বুলি নিবলৈ ওলাইছে সকলোৱে। তেওঁক শ্মশানলৈ নিবলৈ যি গাড়ী নিমন্ত্ৰণ কৰা হৈছিল সেই গাড়ীত তেওঁক উঠাই লোৱা হৈছে আৰু এতিয়া শ্মশানলৈ বুলি যাত্ৰা কৰা হৈছে। সেই গাড়ীখনো পুষ্পৰে ধুনীয়াকৈ সজাই লোৱা হৈছে। তেওঁ গাড়ীখন আমাৰ মেচ কছাৰী জনগোষ্ঠীটোৰ যি উৎপোতভাৱে জড়িত আমাৰ কুশল মেচ, তেওঁ এতিয়া শ্মশানলৈ লৈ গৈ থকা হৈছে। ইয়াত তেওঁ অনুৰাগী গাঁৱৰ সদস্য সকলোৱে তেওঁ শ্মশানলৈ খুব শোক প্ৰকাশ কৰি গৈ আছে। এইপিনে সকলো কুশল মেচৰ শ্মশানলৈ গৈ আছে এইবোৰ সকলো। এইবোৰ সকলো গৈ আছে। সকলোৱে নিজৰ নিজৰ গাড়ী লৈ গৈ আছে তেওঁ শ্ৰদ্ধাঞ্জলি আপোনালোকে কুশল মেচক লাষ্টবাৰৰ কাৰণে চাই লওক। আজিৰপৰা কুশল মেচক দেখি নাপাম আৰু মাত্ৰ থাকি যাব তেওঁৰ স্মৃতিবোৰ, যেনেকৈ আমাক সদায় অনুৰাগ শিক্ষা সকলো দেখি দিব। তেওঁক এতিয়া যি চিতা তাৰ ওপৰত উঠোৱা হৈ গৈছে আৰু এতিয়া তেওঁৰ নশ্বৰ দেহত এতিয়া অগ্নি অৰ্পণ কৰা হৈছে। সকলোৱে সেৱা ভাগি লৈ তেওঁৰ দেহত অগ্নি অৰ্পণ কৰা হৈছে। সকলোৱে এতিয়া খৰি অৰ্পণ কৰিছে। শেষবাৰৰ বাবে খৰিকে এডালি এডালি অৰ্পণ কৰিছে, যিহেতু কোনো তেওঁক বিশেষ একো আগবঢ়াব নোৱাৰিলে। কুশল মেচৰ চিতাত অগ্নি অৰ্পণ কৰা হৈ গৈছে। এইপিনে আমাৰ মেচ কছাৰী যুৱ পৰিষদৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোৱে আহি তেওঁ শ্মশানত শোক প্ৰকাশ কৰিছে। তোমাক শেষবাৰলৈ প্ৰণাম জনাইছোঁ। কুশল মেচ ডাঙৰীয়া, তুমি সদায় ৰজাৰ দৰে বাস কৰক, য'তে থাকক। আপোনাৰ আত্মাক যেন ঈশ্বৰে সদ্গতি কামনা কৰক, তাৰে কামনা কৰিলোঁ। তুমি শিকোৱা ৰীতি নীতি, তুমি শিকোৱা সংস্কাৰ, তুমি শিকোৱা কালচাৰ সকলো আমাৰ মনত থাকিব। আমাক এইবোৰে আপোনালৈ সদায় মনত পেলাই থাকিব। আপুনি আমাৰ এইবোৰ কালচাৰৰ মাজতেই আপুনি আমাৰ মাজত সদায় জীয়াই থাকিব বুলি আমি আশা কৰোঁ। আমি সকলো মেচ কছাৰী জনগোষ্ঠীয়ে আপোনাৰ এই যি অভিজ্ঞতা, আপোনাৰ মেচ কছাৰী কালচাৰেল যি বাঁহী নৃত্য প্ৰদৰ্শন, ঢোল মৃদং, যিয়ে আমাৰ মেচ কছাৰী কালচাৰৰ লগত জড়িত, এই আমাৰ সকলোবোৰে আপোনাৰ মনত পেলাই থাকিব। আপুনি য'তে থাকে জনগোষ্ঠীটোৰ বাহিৰেও আপুনি গাঁৱৰ সমাজৰ বাবে যিখিনি কল্যাণ কৰি আহিছে, আপোনাক সেই কল্যাণৰ পৰাও মনত থাকিব। আপোনাৰ বহুত মনত পৰিব কুশল মেচ ডাঙৰীয়া। ঈশ্বৰে আপোনাৰ বিদেশী আত্মাক সদ্গতি কামনা কৰে যেন। ওম শান্তি।